ProudMusicLibrary.com. Production Music Preview. ProudMusicLibrary.com. Production Music Preview. নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আজিৰ পৰা আমি টিহু বেটাৰী ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকাললৈ শ্ৰেণীকোঠা বৰ্জন কাৰ্যসূচী হাতত লৈছোঁ আৰু কেন্দ্ৰত তথা ৰাজ্যৰ চৰকাৰে যি নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ ওপৰত জাপি দিবলৈ ওলাইছে সেইটো আমি কেতিয়াও মানি নলওঁ। টিহু বেটাৰী ছাত্ৰ একতা সভাই এইটো স্পষ্ট কৰি দিছোঁ আৰু যদি ইয়াৰ পিছতো কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে এই বিলখন আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে তেনেহ'লে ইয়াতকৈ আমি তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এইটো 2016 চনৰ পৰা চলি আহিছে। আমাক যিটো অসমৰ এটা বজা দাঙি দিছে সেইটো বজা দাঙিবলৈ আমি সাজু নহয়। আৰু আজি আমি টিহু সৰ্বেশ্বৰ দাস কলেজ মহাবিদ্যালয়ত ছাত্ৰ সমাজ ওলাই আহিছোঁ আৰু লগতে বহুতো দল সংগঠন ওলাই আহিছে। গতিকে আমি এই যেতিয়া নাগৰিক সংগঠনে বিধেয়কৰ যোনটো যেতিয়ালৈকে এই বিলখন বাতিল কৰা নহয় তেতিয়ালৈকে আমাৰ শ্ৰেণী বৰ্জন থাকিব আৰু এইটো অনিৰ্দিষ্ট কাললৈ